নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। 15 জানুৱাৰী 2025 অৰ্থাৎ মাঘ মাহৰ পৰা আপোনাৰ জীৱন এটা নতুন গতি ল'বলৈ গৈ আছে। পহিলা মাঘৰ এই বিশেষ দিনটোৰ পৰাই 7টা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সাংঘাতিক পৰিৱৰ্তন অহা আৰম্ভ হ'ব বুলি বিখ্যাত জ্যোতিষাস্ত্ৰবিদে প্ৰকাশ কৰিছে। পহিলা মাঘৰ পৰা 7টা ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সূৰ্য পোহৰৰ দৰে চমকিত হৈ পৰিব। সুখ সমৃদ্ধি ধন সম্পত্তি নাম যশ প্ৰাপ্তিৰ আৰম্ভণি হ'ব। নৱগ্ৰহৰ প্ৰভাৱত 7টা বিশেষ ৰাশিৰ জাতক জাতিকাই অপাৰ সুখ লাভ কৰিব বুলি কোৱা হৈছে। লগতে আন 5টা ৰাশিয়ে পহিলা মাঘৰ দিনটোৰ পৰাই কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী বুলি কোৱা হৈছে। কোনকেইটা ৰাশিৰ ভাগ্য উদয় হ'ব আৰু কোনকেইটা ৰাশিয়ে কিছু ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ'ব ইত্যাদি সকলো কথা আজিৰ ভিডিঅ'টোত আপোনাক আমি ভালদৰে বুজাই দিম। প্ৰিয় দৰ্শক, পহিলা মাঘৰ দিনটোৰ পৰাই ৰাশিচক্ৰৰ 7টা ৰাশিৰ জাতক জাতিকাৰ জীৱনত সুখ শান্তিৰ লগতে আৰ্থিক উন্নতি আৰম্ভ হ'ব বুলি কোৱা হৈছে। ধন অহাৰ সকলো পথ মুকলি হোৱাৰ লগতে উপাৰ্জনৰ মাত্ৰাও বৃদ্ধি হ'ব। যি 7টা ৰাশিৰ কথা আমি ক'বলৈ আগবাঢ়িছোঁ সেই 7টা ৰাশিৰ লোকসকলে পহিলা মাঘৰ দিনটোৰ পৰাই নিজৰ জীৱনত যি নিৰ্ণয় ল'ব বা যি সিদ্ধান্ত ল'ব সেই নিৰ্ণয় বা সিদ্ধান্তই তেওঁলোকক যথেষ্ট লাভান্বিত কৰিব। ব্যৱসায় বাণিজ্য চাকৰি আদি সকলো কৰ্মতে তেওঁলোকে উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। হিন্দু পঞ্জিকা অনুসৰি পহিলা মাঘৰ দিনটোৰ পৰাই 7টা ৰাশিৰ জাতক জাতিকাক ধনী হোৱাৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰিব। এই বিশেষ দিনটোত জ্যোতিষাস্ত্ৰৰ বিধি মানি আপুনি যদি কিছুমান সৰু সৰু উপায় কৰিব পাৰে তেন্তে আপোনাৰ জীৱনৰ পৰা সকলো প্ৰকাৰৰ দুখ চিন্তা কষ্ট আদি মুক্ত হৈ পৰিব। লগতে অপাৰ সুখ আগমন ঘটিব। ইয়াৰ উপৰিও পহিলা মাঘৰ দিনটোৰ পৰা আপুনি কি ভুল কৰিব নালাগে বা কি ভুল কৰিলে আপুনি দুখ কষ্টৰ লগতে চৰম দৰিদ্ৰতাৰ গ্ৰাসত সোমাই পৰিব পাৰে সেই কথাও আপোনাক বিস্তাৰিতভাৱে বুজাই দিয়াৰ প্ৰয়াস কৰিম। প্ৰিয় দৰ্শক, ধৰি লওক আপোনাৰ ওচৰলৈ ধন অহাৰ সকলো ৰাস্তা বন্ধ হৈ পৰিছে। আপোনাৰ বেপাৰ বাণিজ্যই বেয়া অৱস্থালৈ গতি কৰিছে। ভাগ্যই আপোনাক লগ নিদিয়া হৈছে। আপোনাৰ ঘৰখনক বেমাৰে লগ নেৰা হৈছে। আপোনাৰ ওপৰত কোনোবাই তন্ত্ৰ মন্ত্ৰ বা ক'লা যাদু কৰিছে বুলি যদি আপোনাৰ অনুভৱ হৈছে আৰু এই ধৰণৰ সমস্যাই আপোনাক যদি হতাশ কৰি তুলিছে তেন্তে পহিলা মাঘৰ দিনটোৰ পৰাই আমি ক'ব খোজা এটা উপায় যদি আপুনি কৰিব পাৰে তেন্তে তাৰ শুভফল আপুনি নিশ্চিতভাৱে লাভ কৰিব পাৰিব। এনেধৰণৰ সকলো সমস্যাৰ পৰা নিজকে মুক্ত কৰি আপুনি সুখী জীৱন অতিবাহিত কৰিব পাৰিব। গতিকে এই সকলো কথা জানি এই বিশেষ দিনটোৰ পৰাই মা লক্ষ্মীৰ লগতে ভগৱান শিৱৰ আশীষ যদি আপুনিও বিচাৰে তেন্তে কমেণ্টত জয় মা লক্ষ্মী হৰ হৰ মহাদেৱ বুলি লিখি কথাখিনি শেষ পৰ্যন্ত শুনি যাওক। আচলতে পহিলা মাঘৰ দিনটোৰ পৰা কোনকেইটা ভাগ্যশালী ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ভাল দিন আগমন হ'ব সেই কথা প্ৰথমে আপোনাক কৈ ল'ব খুজিছোঁ। প্ৰথম ৰাশিটো হৈছে কন্যা ৰাশি। পহিলা মাঘৰ দিনটোৰ পৰাই কন্যা ৰাশিৰ লোকসকলে মা লক্ষ্মী আৰু শনিদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ লোকসকলৰ ওপৰত মা লক্ষ্মী আৰু শনিদেৱে এনেকৈ কৃপা বৰষিব যে তেওঁলোকৰ জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তিৰ পথ বিচাৰি পাব। আৰ্থিক দিশত থকা সমস্যা মানসিক অশান্তি ৰোগ ব্যাধি আদিৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। কন্যা ৰাশিৰ চাকৰি প্ৰত্যাশীসকলৰ যদি চাকৰি বা সংস্থাপনৰ ক্ষেত্ৰত কিবা সমস্যা আছিল সেই সকলো সমস্যা পহিলা মাঘৰ দিনটোৰ পৰাই নোহোৱা হৈ পৰিব। সকলো বাধা আঁতৰি যাব। শনিদেৱৰ কৃপাত তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পহিলা মাঘৰ দিনটোৰ পৰাই কন্যা ৰাশিৰ লোকসকলে জীৱনত সাংঘাতিক পৰিৱৰ্তন দেখিবলৈ আৰম্ভ কৰিব। মা লক্ষ্মী আৰু শনিদেৱৰ উপৰিও বাবা ভোলানাথৰ কৃপাত কন্যা ৰাশিৰ লোকসকলৰ ঘৰখনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটিব বুলি কোৱা হৈছে। কন্যা ৰাশিৰ কোনো জাতক জাতিকাই যদি নতুনকৈ ঘৰ সাজিম বুলি ভাবিছে, মাটি বাৰী বা গাড়ী কিনিম বুলি যদি ভাবিছে
নাইবা কিবা মূল্যৱান সম্পত্তি যদি ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে পহিলা মাঘৰ পিছৰ সময়খিনি অৰ্থাৎ 1 মাহৰ পিছৰ সময়খিনি আপোনাৰ বাবে খুবেই উত্তম সময় বুলি কোৱা হৈছে। যিহেতু শনিদেৱ আৰু মা লক্ষ্মী আপোনাৰ ওপৰত অধিক সন্তুষ্ট হৈ থাকিব, গতিকে এই সময়খিনিত আপোনাৰ বাবে অত্যন্ত লাভজনক সময়। কাৰণ সময় আপোনাৰ পক্ষত আছে, গতিকে এই সময়ক সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ যদি কন্যা ৰাশি তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় মা লক্ষ্মী, হৰ হৰ মহাদেৱ আৰু জয় শনিদেৱ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। এতিয়া আগবাঢ়িছো দ্বিতীয়টো ৰাশিলৈ। পহিলা মাঘৰ পৰা ভাগ্য সলনি হ'বলগীয়া দ্বিতীয়টো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ওপৰতো পহিলা মাঘৰ পৰাই মা লক্ষ্মী আৰু শনিদেৱৰ বিশেষ কৃপা থাকিব। শনিদেৱৰ কৃপাত এই সময়খিনিৰ ভিতৰত আপুনি আৰ্থিক ক্ষেত্ৰত ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি ধাৰ ঋণত ডুবি আছিল, সেই ঋণ আপুনি পৰিশোধ কৰিব পাৰিব। পূৰ্বতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি হাজাৰ চেষ্টা কৰাৰ পিছতো জীৱনত বাৰে বাৰে বিফল হৈ আছিল, বিভিন্ন ক্ষেত্ৰত যদি বহুত বেছি অশান্তিত ভুগি আছিল, এই সকলোৰে পৰা মুক্তি লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও পহিলা মাঘৰ পিছৰে পৰা আপুনি যি কামতে হাত দিব তাতে সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ ওপৰত মা লক্ষ্মী আৰু শনিদেৱৰ লগতে ভগৱান শিৱৰো কৃপা থাকিব। মহাদেৱৰ কৃপাত আপোনাৰ আত্মবিশ্বাস দৃঢ় হ'ব। আত্মবিশ্বাস দৃঢ় হোৱাৰ বাবে আপুনি সকলো কামতে সফল হ'ব। ব্যৱসায় বাণিজ্যত অধিক উন্নতি হ'বলৈ আৰম্ভ কৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। পৰিয়াল তথা বন্ধু বান্ধৱৰ পৰা ভাল সঁহাৰি লাভ কৰিব পাৰিব। পহিলা মাঘৰ পিছৰে পৰা তুলা ৰাশিৰ ওপৰত বহুকেইটা শুভ সংযোগ আহিছে। আপোনাৰ সময়বোৰ ভালদৰে অতিবাহিত হ'ব। অতীতত কৰা ভুল আপুনি পুনৰাবৃত্তি নকৰিব। শনিদেৱৰ পৰম কৃপাত আপুনি কৰ্মত উচিত ফল নিশ্চিতভাৱে লাভ কৰিব। কেৱল আপুনি নিজৰ কামবোৰ ভালদৰে কৰি যোৱাটো প্ৰয়োজন। আপুনি কৰা কৰ্মৰ ফল পহিলা মাঘৰ পিছৰে পৰা লাভ কৰিবলৈ আৰম্ভ কৰিব। 1 মাঘৰ পিছৰে পৰা তুলা ৰাশিৰ জাতক জাতিকাই যিকোনো ক্ষেত্ৰত যেনে অভিনয়, হস্তশিল্প, ব্যৱসায়, চাকৰি, নাচ গান আদি সকলো ক্ষেত্ৰতে বহুত বেছি সফলতা লাভ কৰিব পাৰিব। অৱশ্যে মাজে মাজে কিছু বিফলতা আহিলেও আপুনি একাগ্ৰতাৰে সেই কামটোত লাগি থাকিলে কম সময়ৰ ভিতৰতে সফলতা লাভ কৰিব পৰাটো নিশ্চিত। তুলা ৰাশিৰ লোকসকলৰ প্ৰেম বা সাংসাৰিক জীৱনৰ বাবে পহিলা মাঘৰ পিছৰ সময়খিনি অতি শুভ সময়। আপোনাৰ যদি তুলা ৰাশি তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় মা লক্ষ্মী, হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনতো শনিদেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যাব। পহিলা মাঘৰ পিছত কুম্ভ ৰাশিৰ লোকসকলৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে। 1 মাঘৰ পিছৰ সময়খিনিত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱন অধিক সুখময় আৰু আনন্দময় হৈ উঠিব। আপুনি যদি কিবা সা সম্পত্তি ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে পহিলা মাঘৰ পিছৰ সময়খিনি আপোনাৰ বাবে অতি উত্তম সময়। কুম্ভ ৰাশিৰ যিসকল লোকে আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আছে তেওঁলোকৰ সেই সমস্যা পহিলা মাঘৰ পিছত নোহোৱা হৈ পৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি অতি গুৰুত্বপূৰ্ণ। পহিলা মাঘৰ পিছত ব্যৱসায়ীসকলে অধিক লাভৰ মুখ দেখিবলৈ পাব। পহিলা মাঘৰ পিছত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আপুনি যদি কিবা কাম কৰিম বুলি মনতে ভাবি আছে তেন্তে পহিলা মাঘৰ পিছত সেই কাম আৰম্ভ কৰিলে আপুনি উন্নতিৰ জখলাত বগাব পাৰিব। কৰ্ম বা সংস্থাপনৰ সন্ধানত থকা লোকসকলে নতুন নতুন সংযোগ লাভ কৰিব। পহিলা মাঘৰ পিছৰ সময়খিনিয়ে আপোনাৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব। 1 মাঘৰ পিছৰ যিকোনো এটা দিনত আপুনি এনেকুৱা এজন ব্যক্তিক লগ পাব যিজনে আপোনাৰ সম্পূৰ্ণ ভাগ্যই সলনি কৰি দিব পাৰে। গতিকে এই উত্তম সময়খিনিৰ পূৰ্ণ সংযোগ গ্ৰহণ কৰি আপুনি সঠিক দিশত জীৱনটো আগুৱাই নিয়ক। পহিলা মাঘৰ পিছত ভাগ্য সলনি হ'বলগীয়া চতুৰ্থটো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ ওপৰত পিতৃ মাতৃৰ আশীৰ্বাদ থাকিব। আপুনি ইমান দিনে যিসমূহ কাম কৰিম বুলি ভাবি আছিল সেইবোৰ কাম পহিলা মাঘৰ পিছত কৰিব পাৰিব। বিশেষকৈ বিদেশ ভ্ৰমণ কৰিম বুলি ভাবি থকা সকলে পহিলা মাঘৰ পিছত বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰিব। শনিদেৱৰ কৃপাত আপোনাৰ জীৱনলৈ সুখ শান্তি তথা সমৃদ্ধি আহিব। যদি আইনী কিবা লেনদেন চলি আহিছিল
বা আপুনি কিবা এটা বিষয়ক লৈ আইন কানুনৰ মেৰপাকত সোমাই পৰিছিল তেন্তে সেই ক্ষেত্ৰত আইনে আপোনাৰ লগ দিব। আপুনি ন্যায় লাভ কৰিব। আপোনাৰ আৰ্থিক দিশত থকা বহু সমস্যা পহিলা মাঘৰ পিছৰে পৰা সমাধান হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ মনৰ বহু আশা ক্ৰমান্বয়ে পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। 1 মাঘৰ পিছত মিথুন ৰাশিৰ জাতক জাতিকাৰ সাংসাৰিক জীৱনত থকা সম্পৰ্কবোৰ মজবুত হ'ব। যদি কিবা ভুল বুজাবুজি চলি আহিছিল সেই সকলো আঁতৰি যাব। পহিলা মাঘৰ পিছত মিথুন ৰাশিৰ সংস্থাপনহীন লোকসকলৰ চাকৰি প্ৰাপ্তিৰ যোগ দেখা গৈছে। পহিলা মাঘৰ পিছত মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিব। সকলো ফালৰ পৰা আপোনাৰ বাবে সুখৰ বতৰা আহিবলৈ ল'ব। প্ৰিয় দৰ্শক, আপোনাৰো যদি মিথুন ৰাশি বা আপোনাৰ যদি কুম্ভ ৰাশি তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় মা লক্ষ্মী, জয় শনিদেৱ বা হৰ হৰ মহাদেৱ বুলি এতিয়াই লিখি দিয়ক। পঞ্চমটো ভাগ্যশালী ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাক প্ৰথমে এটা কথা কৈ থওঁ যে আপোনাৰ যদি মন অশান্ত হৈ আছে, আপুনি যদি কিবা কথাত মনত দুখ অনুভৱ কৰি আছে, মোৰ জীৱনতেই কিয় এনেকুৱা হয় বুলি যদি আপুনি মাজে মাজে ভাবিবলৈ লৈছে, তেন্তে পহিলা মাঘৰ পিছত আপোনাৰ মনৰ সেই সমস্ত চিন্তা আঁতৰি যাব। আপুনি নতুন উদ্যমেৰে নিজৰ কাম কৰিব পাৰিব। জীৱনত আপুনি ভালদৰে আগুৱাই যাব পাৰিব। পহিলা মাঘৰ পিছত মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত শুভ সংযোগ ঘটিব বুলি কোৱা হৈছে। শনিদেৱৰ কৃপাত মেষ ৰাশিৰ জাতক জাতিকাৰ সকলো প্ৰকাৰৰ দুখ কষ্ট সমাপ্ত পৰিব। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ অধিক পৰিমাণে ধনৰ আগমন হ'ব। নতুনকৈ ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবিলে ভাল ফলাফল দেখিবলৈ পাব। মাঘৰ 1 তাৰিখৰ পিছৰে পৰা মেষ ৰাশিৰ লোকসকলৰ আৰ্থিক দিশটো খুবেই টনকিয়াল হৈ উঠিব। নতুন কৰ্ম হাতত ল'লে সফল হ'ব পাৰিব। ঘৰলৈ সুখ শান্তিৰ লগতে সমৃদ্ধিৰ আগমন হ'ব। জীৱনৰ পৰা দুখ দৰিদ্ৰতা আঁতৰি যাব। এই ৰাশিৰ জাতক জাতিকাই মনে বিচৰা চাকৰি লাভ কৰিব পাৰিব। পহিলা মাঘৰ পিছত মেষ ৰাশিৰ জাতক জাতিকাৰ বাহন প্ৰাপ্তিৰ সংযোগ আছে। ষষ্ঠ ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। পহিলা মাঘৰ পিছত সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰতো মা লক্ষ্মী আৰু শনিদেৱৰ কৃপা থাকিব। লগতে মহাদেৱ সদায় প্ৰসন্ন হ'ব। 1 মাঘৰ পিছৰ সময়ছোৱাত সিংহ ৰাশিৰ লোকসকলৰ বাবে খুবেই শুভ সময়। আপোনাৰ জীৱনলৈ এজন বিশেষ ব্যক্তিৰ আগমন ঘটিব আৰু সেই ব্যক্তিৰ বাবে আপোনাৰ গোটেই জীৱন পৰিৱৰ্তন হৈ যাব। সকলো ফালৰ পৰা আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহিব। আপোনাৰ জীৱনত কোনো বস্তুৰে অভাৱ বা নাটনি নহ'ব। পহিলা মাঘৰ পিছত শনিদেৱৰ কৃপা দৃষ্টি সকলোতকৈ বেছি সিংহ ৰাশিৰ ওপৰতেই থাকিব। আপুনি যদি ইমান দিনে কাম কৰি নিৰাশ হৈছিল, কোনো সুফল যদি লাভ কৰিব পৰা নাছিল, তেন্তে আপোনাক অভিনন্দন। কাৰণ পহিলা মাঘৰ পিছত আপোনাৰ জীৱনৰ সকলো বাধা আঁতৰি যাব আৰু আপুনি সকলো কামতেই সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যি কামেই নকৰক কিয় সকলো কামতে সফলতা লাভ কৰিব। কিন্তু যি কাম আপুনি কৰিব সেই কামত সম্পূৰ্ণ নিষ্ঠা আৰু একাগ্ৰতা থকাটো খুবেই প্ৰয়োজন। বিদেশত গৈও আপুনি যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে। সিংহ ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে 1 মাঘৰ পিছৰ সময়খিনি খুবেই বেছি উত্তম। তেওঁলোকে নিজৰ অধ্যয়নেৰে বহুত বেছি ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ব। মনে বিচৰা ফলাফল লাভ কৰিব পাৰিব। বিদেশত গৈ উচ্চ শিক্ষা লাভৰো যোগ আছে। সন্তানহীন দম্পতীৰ বাবে পহিলা মাঘৰ পিছৰ সময়খিনি খুবেই শুভ। তেওঁলোকৰ সন্তান প্ৰাপ্তিৰ যোগ দেখা গৈছে। যিসকল নিসন্তান লোক আছে বা যিয়ে সন্তানৰ কথা মনে মনে ভাবি আছে, সেই সকলে সন্তান লাভ কৰিব। ঘৰখনলৈ এক আনন্দৰ জোৱাৰ বব। এটা কথা মনত ৰাখিব, সৰু সৰু সুবিধাবোৰ আপুনি ভুলতো হাতৰ পৰা হেৰাই যাবলৈ নিদিব। সৰু সৰু কাম বা সুযোগবোৰে আপোনাক ডাঙৰ ডাঙৰ লাভ প্ৰদান কৰিব। এই সময়ত আপোনাৰ ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহযোগ কৰিব। পহিলা মাঘৰ পিছত সৌভাগ্যই লগ দিয়া সপ্তম ৰাশিটো হৈছে বৃশ্চিক ৰাশি। পহিলা মাঘৰ পিছত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ ওপৰতো মা লক্ষ্মী আৰু শনিদেৱৰ অটুট কৃপা থাকিব। 1 মাঘৰ পিছৰ সময়খিনি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে বহুত ভাল সময়। এই সময়খিনিত তেওঁলোকে নিজৰ জীৱনত বহুত পৰিৱৰ্তন দেখিবলৈ পাব। যদি আপুনি কোনো সমস্যাত ভুগি আছে বা আপোনাৰ যদি কোনো এটা কামো সফল হৈ উঠা নাই, তেন্তে 1 মাঘৰ পিছত আপোনাৰ সকলো বাধা আঁতৰি যাব। আপুনি প্ৰতিটো সমস্যাৰ সঠিক সমাধান পথ বিচাৰি পাব। যি কামতেই হাত দিব সেই কামতেই আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পহিলা মাঘৰ পিছত বৃশ্চিক ৰাশিৰ
লোকসকলৰ জীৱনটোৱে লাহে লাহে এটা নতুন গতি ল'ব। আপোনাৰ জীৱনলৈ এটাৰ পিছত আনটো নতুন নতুন সফলতা আহি থাকিব। অৱশ্যে এই সময়খিনিত আপুনি নিজক লৈ বহুত বেছি গুৰুত্ব দিয়াটো অতিকৈ দৰকাৰ। নিজক দিয়া গুৰুত্বই আপোনাক এটা ভাল ফল দিব। নতুন কামত জড়িত হ'লে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত অধিক উন্নতি কৰিব পাৰিব। প্ৰেম সাংসাৰিক জীৱন খুব সুন্দৰকৈ পাৰ হ'বলৈ ল'ব। পৰিয়ালৰ সদস্যৰ মাজত মৰম স্নেহ বৃদ্ধি হ'ব। গতিকে আপোনাৰ যদি বৃশ্চিক ৰাশি তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় মা লক্ষ্মী, জয় শনিদেৱ বা হৰ হৰ মহাদেৱ বুলি এতিয়াই লিখি দিয়ক। প্ৰিয় দৰ্শক, পহিলা মাঘৰ এই 7টা ৰাশিৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আহিবলৈ ল'ব। তেওঁলোকৰ ভাগ্যই সংগ দিব। কিন্তু 5টা বিশেষ ৰাশিৰ জাতক জাতিকাই পহিলা মাঘৰ পৰা আগন্তুক এমাহলৈ কিছু ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন। এই সময়ছোৱাত 5টা ৰাশিৰ জাতক জাতিকা ধন, স্বাস্থ্য আৰু সম্পৰ্কৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব। জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা আগন্তুক এমাহ সময় এই 5টা ৰাশিৰ বাবে অলপ কঠিন হ'ব বুলি কোৱা হৈছে। আচলতে কোনকেইটা ৰাশিয়ে কি সাৱধানতা ল'ব লাগে সেই কথা মন কৰিব। পহিলা মাঘৰ পৰা অনাগত এমাহ সময় বৃষ ৰাশিৰ লোকসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত কোনো ধৰণৰ ডাঙৰ বিনিয়োগ বা ধনৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ পৰা আপুনি বিৰত থকাটো ভাল হ'ব। এই সময়ছোৱাত আপুনি স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ প্ৰতি যত্ন ল'ব লাগিব। পাৰিবাৰিক বিষয়ত বুদ্ধিমান ৰূপে কাম কৰক আৰু অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। নম্বৰ 2, ধনু ৰাশি। 1 মাঘৰ পৰা আগন্তুক এমাহ সময়ত ধনু ৰাশিৰ লোকসকলৰ কেৰিয়াৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কামৰ বাধা আহিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে। আনৰ লগত অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। যদি আপুনি নতুন কিবা পৰিকল্পনা কৰি ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে প্ৰথমে ভালদৰে চিন্তা কৰক। পৰাপক্ষত পহিলা মাঘৰ 1 তাৰিখ পাৰ হোৱাৰ পিছত ধন বিনিয়োগ কৰক। নম্বৰ 3, মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ কামৰ বোজা বৃদ্ধি হ'ব পাৰে, যাৰ ফলত তেওঁলোকে ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। সম্পৰ্ক ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, গতিকে কথা কওঁতে সাৱধান হওক। গাড়ী চলোৱাৰ সময়ত বিশেষ সাৱধান হোৱাটো জৰুৰী, কাৰণ এই সময়ছোৱাত দুৰ্ঘটনা হোৱাৰ আশংকা আছে। আপোনাৰ মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। নিজকে শান্ত কৰি ৰাখিবলৈ যোগাসন আৰু ধ্যানৰ সহায় ল'ব পাৰে। নম্বৰ 4, মীন ৰাশি। পহিলা মাঘৰ পৰা অনাগত এমাহলৈ মীন ৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব, কাৰণ এই সময়ছোৱাত বিভিন্ন ৰোগে তেওঁলোকক অসুবিধা দিব পাৰে। অপ্ৰয়োজনীয়ভাৱে কাকো বিশ্বাস নকৰিব, কাৰণ গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি চলক। নম্বৰ 5, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলে পহিলা মাঘৰ পৰা আগন্তুক এমাহৰ সময়ত পাৰিবাৰিক উত্তেজনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো আৱেগিক সিদ্ধান্তৰ পৰা আঁতৰি থাকিব আৰু শান্ত হৈ সমস্যা সমাধানৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতি প্ৰয়োজন, কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনাৰ ক্ষতি কৰিব পাৰে। প্ৰিয় দৰ্শক, পহিলা মাঘৰ পৰা অনাগত এমাহ সময় এই 5টা ৰাশিৰ জাতক জাতিকাই আমি কোৱা সমাধানখিনি বজাই চলিলে সকলো বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে এটা মাহ পাৰ হোৱাৰ পিছত এইকেইটা ৰাশিৰ জাতক জাতিকায়ো মা লক্ষ্মী, শনিদেৱ আৰু মহাদেৱৰ কৃপাত আৰ্থিক, শাৰীৰিক, মানসিক, পাৰিবাৰিক আদি সকলো ক্ষেত্ৰতে উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বিপদৰ আশংকা থকা এই 5টা ৰাশিয়ে যাতে অনাগত এটা মাহ ভালদৰে পাৰ কৰিব পাৰে তাৰ বাবে আমি মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছো। পহিলা মাঘৰ দিনটোৰ পৰাই কি ভুল কৰিলে ঘৰলৈ দৰিদ্ৰতা নামি আহে আৰু কি কৰিলে ভাগ্যই আপোনাক লগ দিব সেই কথাও আপোনাক বিস্তাৰিতভাৱে ক'ব খুজিছো। পহিলা মাঘৰ দিনটোৰ পৰাই গুৰু, পিতৃ-মাতৃ, পত্নী বা পূৰ্বপুৰুষক অপমান কৰা উচিত নহয়। ইয়াৰ বাহিৰেও নিচাযুক্ত দ্ৰব্য সেৱন কৰা, দান কৰা বস্ত্ৰ বা ধন ঘূৰাই বিচৰা আদি কাম ভুলতো নকৰিব। এয়া মহাপাপ বুলি গণ্য কৰা হয়। পহিলা মাঘৰ দিনা কোনো দুখীয়া মানুহক হাৰাশাস্তি নকৰিব। বিশ্বাস কৰা হয় যে যদি আপুনি এই পবিত্ৰ দিনটোত
কোনো দুখীয়া তথা অসহায় মানুহক হাৰাশাস্তি কৰে তেন্তে আপুনি কেতিয়াও দেৱী দেৱতাৰ আশীষ লাভ কৰিব নোৱাৰে। এনে কৰিলে ভগৱান শিৱ ৰুষ্ট হয়। এই দিনটোত দুখীয়া নিচলাক হাৰাশাস্তি কৰাৰ পৰিৱৰ্তে তেওঁলোকক কিবা এটা খাবলৈ দিয়ক আৰু তেওঁলোকক প্ৰয়োজনীয় বস্তু দান কৰিবলৈ চেষ্টা কৰক। এনে কৰিব পাৰিলে আপুনি মহাদেৱৰ আশীষ লাভ কৰিব পাৰিব। লগতে পহিলা মাঘৰ দিনা ভুলতো কাজিয়াত লিপ্ত নহব। এই দিনটোত কাজিয়া কৰিলে শনিদেৱ আপোনাৰ ওপৰত ক্ৰোধিত হ'ব। এই দিনটোত ঘৰৰ সকলো বয়োজ্যেষ্ঠক সন্মান কৰক আৰু তেওঁলোকক ভাল ব্যৱহাৰ কৰক। তাকে নকৰি কাৰোবাৰ সৈতে কাজিয়াত লিপ্ত হলে বা কাৰোবাক অপমান কৰিলে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰো এই কথাখিনিয়ে অনাগত সময়ত আপোনাক কিঞ্চিত হলেও উপকৃত কৰিব। আপুনিও যদি মা লক্ষ্মী, শনিদেৱ আৰু বাবা ভোলানাথৰ আশীৰ্বাদ লাভ কৰি জীৱনটো সুন্দৰভাৱে পাৰ হোৱাটো কামনা কৰে তেন্তে আন 10 জনো যাতে উপকৃত হ'ব পাৰে তাৰ বাবে এতিয়াই সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।